যিহেতু আজি অথনি কৈছিলোঁ যে কষ্ট হয় আজি গাটো বেয়া আছে একদম আপোনালোকৰ আশীৰ্বাদ আৰু জোৰত পাইছোঁ কৰিব গতিকে ধন্যবাদ একদম পাৰিম বুলি ভবা নাছিলোঁ আজি অকণমান এটা অসুবিধা চলি আছিলে দেহাৰ কিন্তু সেনেকুৱা পাহৰি যাওঁ চব বেমাৰ আজাৰ পাহৰি যাওঁ আপোনালোকৰ আৰ্থিক আশীৰ্বাদত পাহৰি যাওঁ সেইটোৱে মেইন কথা গতিকে বহুত বহুত ধন্যবাদ আমিও চেষ্টা কৰোঁ আপোনালোকে দেখিছে চাগে প্ৰগ্ৰেমটোত আপোনালোকক মই 10 ছেকেণ্ডো গেপ নিদিওঁ চাগে উশাহ ল'বলৈ আপুনি নিজেও নলওঁ গোটেই 3 ঘণ্টা আমি এক উশাহেৰে কৰোঁ গতিকে আশীৰ্বাদ দিব ইয়াত বুলি নহয় দেখি বিদেশে যি কৰি থাকোঁ মাটি ধূলি আৰু শিপাৰ কাৰণে গৈ থাকোঁ মাটিৰ কাৰণে শিপাডাল যিমান তললৈ যায় ডাল তললৈ যায় শিপাডাল জোৰ হৈ থাকিলে ভাল গতিকে আহি থাকোঁ আশীৰ্বাদ কৰি থাকিব দেই ধন্যবাদো কৈছোঁ
পুৰস্কাৰ এটা দে আগে এইফালে বাহিত আৰু পেপাত লক্ষী লাহন আপোনালোকে চবে জানে লক্ষী লাহন আৰু মাইকৰ ফিডবেক গীটাৰত সুৰজ